WWE আটাইতকৈ ডাঙৰ ছুপাৰষ্টাৰ আণ্ডাৰটেকাৰক কোনো পৰিচয়ৰ প্ৰয়োজন নাই। প্ৰফেশ্যনেল ৰেছলিং জগতত এক সুকীয়া স্থান দখল কৰা আণ্ডাৰটেকাৰৰ সমগ্ৰ বিশ্বতে লাখ লাখ অনুৰাগী আছে। আহক আজি এই ভিডিঅ'টোত আণ্ডাৰটেকাৰৰ লাইফ ষ্টৰীৰ কথা জানো। 1965 চনত আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ হষ্টন চহৰত জন্ম হোৱা আণ্ডাৰটেকাৰৰ প্ৰকৃত নাম মাৰ্ক উইলিয়াম কালাৱে। তেওঁৰ দেউতাকৰ নাম ফ্ৰাংক কম্পটন কালাৱে আৰু মাকৰ নাম কেথৰিন ৰুবি। নিজৰ স্কুলীয়া শিক্ষা ৱালট্ৰিপ হাইস্কুলৰ পৰা কৰা আণ্ডাৰটেকাৰে স্কুলত ফুটবল আৰু বাস্কেটবল টীমৰ সদস্য আছিল। বাস্কেটবল খেলত পাৰ্গত হোৱাৰ কাৰণে আণ্ডাৰটেকাৰে ইয়াৰ ওপৰত স্কলাৰশ্বিপ লৈ এঞ্জেলিনা কলেজত অধ্যয়ন কৰে আৰু 1983 চনত গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত 1985 চনত টেক্সাছ ৱেছলিয়ান ইউনিভাৰ্চিটিত মেজৰ লৈ স্পৰ্টছ মেনেজমেণ্টৰ অধ্যয়ন কৰা আণ্ডাৰটেকাৰে আধাতে ইউনিভাৰ্চিটি এৰি বাস্কেটবলত কেৰিয়াৰ কৰিম বুলি ভাবিছিল যদিও পিছত প্ৰফেশ্যনেল ৰেছলিঙৰ পৃথিৱীত সোমাই পৰে। তাৰ পিছত 1987 চনৰ 26 জুনত ৱৰ্ল্ড ক্লাছ চেম্পিয়নশ্বিপ ৰেছলিঙত টেক্সাছ ৰেড নামেৰে নিজৰ প্ৰথমখন ৰেছলিং মেটচ খেলে। এই মেটচখনত তেওঁৰ প্ৰদৰ্শন ভাল নোহোৱাৰ বাবে তেওঁ হাৰিবলগীয়া হৈছিল। 1988 চনত তেওঁ WCCW এৰি কণ্টিনেণ্টেল ৰেছলিং এছ'চিয়েশ্যনত যোগদান কৰে, য'ত তেওঁ প্ৰথম প্ৰফেশ্যনেল ৰেছলিং চেম্পিয়নশ্বিপ জিকে। কণ্টিনেণ্টেল ৰেছলিং এছ'চিয়েশ্যনত আণ্ডাৰটেকাৰৰ ৰেছলিং কৰাৰ বাবে নামটো দি মাষ্টাৰ অৱ পেইন ৰখা হৈছিল আৰু 1 এপ্ৰিল 1989 চনত জেৰী লৰাৰক হৰুৱাই প্ৰথম প্ৰফেশ্যনেল ৰেছলিং চেম্পিয়নশ্বিপ খিতাপ জিকিছিল। এনেদৰে নিজৰ কেৰিয়াৰ লাহে লাহে আগবঢ়াই থকা সময়ছোৱাতে আণ্ডাৰটেকাৰৰ জীৱনলৈ সেই দিনটো আহে যাৰ বাবে আজি তেওঁক সকলোৱে চিনি পায়। 1990 চনৰ অক্টোবৰ মাহত ৱৰ্ল্ড ৰেছলিং ফেডাৰেশ্যন, যাক আপোনালোকে WWE বুলি চিনি পায়, তাত তেওঁ ৰেছলিং কৰাৰ বাবে জইন কৰে। ইয়াতেই তেওঁৰ নাম আণ্ডাৰটেকাৰ ৰখা হৈছিল। অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ নাম কেন দ্য আণ্ডাৰটেকাৰ ৰখা হৈছিল যদিও পিছত কেন শব্দটো গুচাই দিয়া হয়। ইয়াৰ পিছত 1991 চনত ছাৰ্ভাইভাৰ ছিৰিজত ৰিক ফ্লেয়াৰৰ সহায়ত হাল্ক হোগানক পৰাস্ত কৰি আণ্ডাৰটেকাৰে প্ৰথমবাৰৰ বাবে WWF চেম্পিয়নশ্বিপ লাভ কৰিছিল আৰু ইয়াৰ পিছৰ পৰা নিজৰ কেৰিয়াৰত কেতিয়াও ঘূৰি চাবলগীয়া নোহোৱা আণ্ডাৰটেকাৰে WWE চেম্পিয়নশ্বিপ 4 বাৰ, ৱৰ্ল্ড হেভিৱেট চেম্পিয়নশ্বিপ 3 বাৰ, হাৰ্ডক'ৰ চেম্পিয়নশ্বিপ এবাৰ আৰু টেগ টিম চেম্পিয়নশ্বিপ 6 বাৰ জিকিছে। তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ উল্লেখযোগ্য সফলতা হ'ল ৰাছেলমেনিয়াত একেৰাহে 21খন খেল জিকা ৰেকৰ্ডটো, যিটো গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডছতো সন্নিৱিষ্ট কৰা হৈছে। নিজৰ সুদীৰ্ঘ 30 বছৰীয়া ৰেছলিং কেৰিয়াৰৰ অন্ত পেলাই 2020 চনত ৰিটায়াৰ হোৱা আণ্ডাৰটেকাৰক 2022 চনত WWE হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়। নিজৰ গৃহৰাজ্য টেক্সাছত অনুষ্ঠিত হোৱা হল অৱ ফেমৰ অনুষ্ঠানত তেওঁ বিদায় ভাষণত ইম'চনেল হৈ পৰে আৰু নিজৰ লাখ লাখ অনুৰাগীক শেষবাৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বন্ধুসকল, আণ্ডাৰটেকাৰৰ বিষয়ে এই ভিডিঅ'টো ভাল পালে লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।